नमस्कार बंधुসকল मोर यूट्यूब चैनल स्मार्ट टेक माधवলৈ আপোনালোকক স্বাগতম। আজি আমি এটা গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ত কথা পাতিম, যেটো খুবেই গুৰুত্বপূৰ্ণ এটা ভিডিঅ' হ'ব। কথাটো হ'ল আপোনালোকে প্ৰত্যেকই জানে যে অৰুণোদয় আঁচনি বৰ্তমান অসমত চলি আছে আৰু যেটোৱে হিতাধিকাৰীসকলে 830 টকাকৈ পাই আছে। কিন্তু এই 830 টকাটো বিজেপি চৰকাৰে কৈছিলে যে 830 টকাটো যদি বিজেপি চৰকাৰ শাসনত আহে তেতিয়া হলে এটো বৃদ্ধি হৈ 3000 টকা হ'ব। আৰু বৰ্তমান যেহেতু বিজেপি চৰকাৰ গঠন কৰিলেই আৰু ইয়াৰ কথাও চলি আছে, সঠিক ডেট যদিও অহা নাই, কিন্তু হয়তো এইটো মাহৰ পৰা বা অহা মাহৰ পৰা 3000 টকাকৈ আপোনালোকৰ একাউণ্টত সোমাব। এখিনলৈকে ঠিক আছে, এখিনলৈকে আপোনালোকে সকলোৱে জানে যে 830 টকাটো বাঢ়ি গৈ 3000 টকা হ'ব। কিন্তু মই এইটো ইনফৰমেশ্যন আপোনালোকক দিবৰ কাৰণে ভিডিঅ'টো বনাই থকা নাই। মই আপোনাক এই কাৰণে ভিডিঅ'টো বনাইছো যে বহুতৰ নাম অলৰেডি প্ৰথমতে যিবোৰ নাম আছিল লিষ্টত, সেইবোৰ নাম কিছু নাম কাটা গৈছে, কিছুমান নতুনকৈ সোমাইছে। গতিকে ফাইনেল যিখন লিষ্ট 3000 টকাকে যিখন পাব লগা যিখন লিষ্ট, সেই লিষ্টখনত আপোনাৰ নাম আছে নে নাই আপুনি বাৰু জানেনে? আৰু যদি নাজানে, আপুনি যদি সন্দেহ হৈ আছে যে আপোনাৰ লিষ্টত নাম আছে নে নাই, আপুনি 3000 টকা যদি চৰকাৰে কৰে সেই 3000 টকাটো পাবনে নাই, তাৰ কাৰণে একেবাৰে সহজ উপায়েৰে মই আপোনালোকক দেখুৱাই দিম। আপুনি ঘৰত বহি থাকিয়ে নিজৰ মোবাইলৰ যোগেদিয়ে আপুনি জানিব পাৰিব যে আপুনি 3000 টকাটো পাবনে নাপায়, মানে লিষ্টত আপোনাৰ নাম আছে নে নাই। তো আপুনি যদি মোৰ ইউটিউব চেনেলৰ প্ৰথমবাৰ চাই আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অন কৰি ৰাখিব, কাৰণ মই যিকোনো টেকনিক্যাল ভিডিঅ' বনালে যাতে মোৰ ভিডিঅ'বোৰ আপুনি সকলোতকৈ আগত পায়। তো বলক আমি বেছি দেৰি নকৰি আমি মোবাইলৰ স্ক্ৰিনত আপোনাক দেখুৱাই দিওঁ ষ্টেপ বাই ষ্টেপ কেনেকৈ আপুনি আপোনাৰ নিজৰ নাম চেক কৰিব পাৰিব। আৰু এটা ৰিকুৱেষ্ট, আপুনি ভিডিঅ'টো কতো স্ক্ৰিপ্ট নকৰিব। যদি স্ক্ৰিপ্ট কৰে তেতিয়া হলে হয়তো আপুনি কোনোবা ষ্টেপটো বুজি নাপাব, হয়তো আপুনি কিবা অসুবিধা পাব পাৰে। তো বলক আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ নামটো আছে নে নাই আপুনি মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক। মই ইয়াত গুগল ক্ৰোম ওপেন কৰিছোঁ। ইয়াত আপুনি সিম্পলি লিখি দিয়ক অৰুণোদয়। প্ৰথমতে অৰুণোদয় লগইন তাত ক্লিক কৰি দিয়ক। তাৰ পিছত চাব ইয়াত অৰুণোদয় প্ৰথম যেটো আহিছে www.orunodoi.in তাত ক্লিক কৰি দিয়ক। এনেকৈ ক্লিক কৰাৰ পিছত টোটেল বেনিফিচিয়াৰী আপোনাক ইয়াত দেখাই আছে 18,51,451। এখিনি অলৰেডি বেনিফিট পাই আছে অৰুণোদয়ত। তো আপোনাৰ নামটো ইয়াত আছে নে নাই চেক কৰিবৰ কাৰণে আপুনি ভিউ ষ্টেটাছত ক্লিক কৰি দিয়ক। ভিউ ষ্টেটাছত ক্লিক কৰাৰ পিছত ইয়াত গোটেইকেইটা ডিষ্ট্ৰিক্টে আপোনাৰ শ্ব' হৈ আছে, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, এনেকৈ গৈ চাব আপোনাৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টে ইয়াত অসমৰ প্ৰায়বোৰ ডিষ্ট্ৰিক্টে শ্ব' হৈ আছে। তো আপুনি যিটো সমষ্টিৰ পৰা হয় সেইটো সমষ্টিৰ ক্লিক কৰক। মই চেম্পলৰ কাৰণে যিকোনো এটা সমষ্টি আপোনাক টাচ কৰি দেখাই আছো। এনেকৈ খুলিব। ইয়াত আপোনাৰ থাকিব প্ৰথম বেনিফিচিয়াৰী নাম্বাৰ থাকিব, নেম থাকিব, LIC মানে সমষ্টি থাকিব, IFSC কোড থাকিব, আৰু আপুনি যিটো বেংক দিছিলে পাছবুক কপি দিছিলে যে তাৰ IFSC কোড থাকিব, বেংকৰ নেম থাকিব। তো ইয়াত আপুনি যদি এনেকৈ চাব যায় বহুত সময় প্ৰয়োজন হ'ব এটা ডিষ্ট্ৰিক্টৰ চাব, গোটেইখিনি চাব গ'লে। তাৰ কাৰণে আপুনি সিম্পলি চাওক, ইয়াত সাৰ্চ এটা অপচন দেখা পাই আছে আপুনি ওপৰত। ইয়াত আপুনি যাৰ বিচাৰি আছে, যদি আপোনাৰ নিজৰ বিচাৰি আছিলে নিজৰ নামটো ইয়াত টাইপ কৰক, বা আপোনাৰ মাৰ বা খুৰীৰ কাৰোবাৰ যদি ঘৰৰ কাৰোবাৰ বিচাৰি আছিলে বাইদেউৰ, তেখেতৰ নামটো ইয়াত বহুৱাই দিয়ক। মই চেম্পলৰ কাৰণে যিকোনো এটা নাম শ্ব' কৰি দেখাই দি আছো আপোনাক কেনেকুৱা দেখিব। একচুৱেলি যিকোনো এটা নাম আপুনি সাৰ্চ লিখি কেনে যাৰ বিচাৰি আছে সাৰ্চ কৰি দিয়ক। এটা নামৰ বহুতখিনি নাম, এটা নামৰ মানুহ বহুত থাকিব পাৰে। তো কোনটো আপুনি হয় কেনেকৈ চিনাক্ত কৰিব, তাৰ কাৰণে আপুনি
কি চাব আপুনি সমষ্টি চাব আপুনি কোনটো বেংক দিছিলে পাঞ্জাব নেশ্যনেল দিছিলে চেন্ট্ৰেল বেংক দিছিলে তাৰ পৰা এটা আপুনি আইডিয়া পাব নিউটন দিছিলে তো সমষ্টিটো প্ৰথম চাব আপুনি ইফালে LIC যে লিখা আছে এইবিলাক সমষ্টি কোনটো সমষ্টিৰ আপুনি হয় এনেকৈ চাই ল'ব চাই লৈ চাওক ইয়াতে 10 লৈকে আছে এটা 10টা আছে 10 লৈকে তাৰ পিছত যদি আপুনি ইয়াত যদি আপোনাৰ নাম নাই চাওক ইয়াতে 16 ৰেকৰ্ড ফাউণ্ড দেখাই আছে তো নেক্সটত ক্লিক কৰি দিয়ক তেতিয়া আপোনাৰ 11 12 13 14 15 16 লৈকে শো হ'ল এনেকৈ আপোনাৰ নামটো অৰুণোদয়ত আছে নে নাই ফাইনেল লিষ্টত আপোনাৰ নামটো আছে নে নাই আপুনি 3000ৰ কাৰণে এপ্লিকেবল হৈ আছে নে নাই এনেকৈ আপুনি চাব পাৰে আৰু আশা কৰোঁ ভিডিঅ'টো আপুনি ভাল পাইছে ভিডিঅ'টো যদি আপুনি ভাল পাইছে তেনেহলে আগলৈ বন্ধু বান্ধৱীসকলক সৈতে শ্বেয়াৰ কৰক মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক যাতে মই যিকোনো ধৰণৰ টেকনিক্যাল ভিডিঅ' বনালে সকলোতকৈ আগত আপুনি পায় ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে